কেনাই কেনাই এনআরসি কাম ঠিকে চলি আছে তো আছে দিয়ক ছাৰ চলি আছে বাংলাদেশি চব বলছে না নাই 31 তাৰিখে কিন্তু এনআরসি খসৰা ওলাব লাগিব কামত হেমাহি গ'লে নহ'ব এটা বাংলাদেশী থাকবে নৰে কিন্তু এইবাৰ মিয়া নহ'লে কাম কোনে কৰিব কৰিব লাগিব আমি অসমীয়াই কৰিব লাগিব এই পুলিচ ৰাখি থৈছোঁ এই দেখছে না নাই এই পেটলাহঁতক দেখছে না নাই চন্দন নদী এহঁতক নিব লাগিব কামত এই আমাৰ ই নেওলাক দেখছে না আমাৰ ই নেওলাই কিন্তু কামত ভাল কিন্তু খুব খেলাক দেচোন ছাৰৰ এই অৱস্থা কেনেকৈ হ'ল ছাৰ এই বেটা ই মিয়াৰ ঘৰে ঘৰে ডকুমেণ্ট চেক কৰিব যায় মিয়াৰ তিৰি জকাইছিল কোব খাই আছে নাই 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 মই এই শপত খাই গৈছোঁ মই বেলেগত তিৰি কিয় জকামে অসমত কি আপি নাই নেকি মই যে বেলেগত তিৰি জকাব যাম বাপা আৰে মই আপোনাৰ ভৰি মই যাই বাংলাদেশী পিঠি পূৰা ফালি দিম ছাৰ মই আছোঁ না ধৰ্মেন্দ্ৰহঁতক এই অৰ্ডাৰ দিয়াতকৈ মোক দিয়ক এই পাৰ্মিশ্যনটো আমি একেলগে যাম চব ইও যাব পিষ্টলত গুলি আছে নে নাই তোক দেখোন বাংলাদেশী হেন লাগছে ক'ৰ পাই নাকেনবি মাই নাকেনবি থাকবি দে এচা থাকক দে আমাৰ অফিচ ৰুম দে সাৰা মোচা কৰিব দিম না কি কয়